বৰ্ণালী গগৈয়ে এটা কমেন্ট কৰিছে এইটো একদম বেষ্ট কমেন্ট লাগিলে যদি তোমালোকৰ লাভ ষ্টৰীৰ ওপৰত এক্সট্ৰাকে এটা ভিডিঅ' লাগে তেন্তে মোক বেলেগকে কমেন্ট কৰিবা টুইষ্ট এটা আছে ভিডিঅ' তো লাষ্টলৈকে চাবা মই ভিডিঅ' এডিটিং কেনেকৈ কৰোঁ ধৰা থাম্বনেইল কেনেকৈ বনাওঁ ভিডিঅ'টো শ্বুট কেনেকৈ কৰোঁ ক'ত ক'ত মোবাইলত থ'লোঁ সেইবিলাক দেখাম বুলি ভাবিলোঁ আৰু সেইটো কাৰণে ছানডে টপিকটো অকণমান চেঞ্জ কৰি দিলোঁ তো হেল্ল' গাইজ কি খবৰ সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছা বাকী মোৰ এনেটি ব্লগত মানে ভগলে তোমালোকক মোষ্ট ওয়েলকাম বাকি এতিয়া ইমান বেছি গৰম হৈছে না শুই উঠিয়া আজি আৰু ইমান জলদি যে ৰ'দটো ওলাই যায় গম পাইছেনে শুই উঠি পুৰা ঘাম এতিয়ালৈ গা পা ধুবই পৰা নাই কাপোৰ এগাল দি আছোঁ সেইগাল ধুগে আকৌ ঘৰ চৰ মোহাৰিব আছে মানে ঢেৰ কাম আছে আজি কৰিবলগীয়া বহুত আছে ভাত পানী বাৰু বনালোঁ আৰু ইয়াকো খাই মেলি কাম পঠিয়ালোঁ বাকী এতিয়া মই কামখিনি কৰি মেলি আজৰি হ'লোঁ তাৰ মাজতে ভিডিঅ' কৰি আছোঁ তাৰপৰা আকৌ দেখাম আৰু কি কৰোঁ দিনটো চ' চাৰিবা तो चलो वीडियो को स्टार्ट करते हैं আজি মোৰ কাম গাইছে গুটেইবিলাক কাপোৰ ধুব লাগিব আৰু এইখিনি পানী আছে পানী লৈছো এটা বাল্টিখন তাতে অকনমান সাৰ্ফ দি দিছো মানে ভিতৰৰ পকাখিনি গুটেই মহাবিলে বগা হৈ গৈছে বাকি ইয়াতে বিছনা চাদৰ এখন আছে আৰু গাঁও কভাৰ গিৰা আছে আমাৰ তাৰপৰা ইয়াতে ইয়াৰ ইউনিফৰ্মখিনি আছে গুটেইখিনি ধুব লাগিব আজি বতৰটো বৰ ভাল নাই তাকে আৰু সেই গামলাটো আনি লৈছো ইয়াতে কি বোলে এতিয়া ধুব লাগিব টিবিলো দেখিছানে কিমান হেলুৱাই দি গৈছে গোটেইখন পিছল হৈছে আৰু বতৰ দেখিছানে এনেকুৱা কৰিছে ৰ'দ লাভ নাই নাজানো খালি ধুই দিওঁ আৰু প্ৰথমতে এইখিনি চাফত তিয়াই থৈছোঁ আৰু তেতিয়ালৈকে মই ভিতৰৰ পকাখিনি মহাওগে মানে পকাখিনি বহুত বগা টাইপৰ দেখাইছে বহুত হ'ল কেইবাদিনো হৈ গ'ল মহোৱা নাই তাকে আজি মহাৰো বোলো তো সেয়া হাৰি মেলি চাফা কৰিছোঁ এই ৰুমটো লাইট নাই গম পাইছে না আন্ধাৰ দেখা পাবা বাকী মই গাইজ পটককৈ ৰুমটো মহাই লওঁ সো গাইজ এইবিলাক যিমান পিয়ালি চিয়ালি আছে যে গোটেইখিনি মহাই দিছোঁ আৰু সেইখিনিলৈকে এয়া বহোৱাৰ লগলৈ শুকাই যায় সেইটো মানে ভাল আৰু ইমান হেৰি নাই এইবিলাক টেবুল চেবুল পৰা ওপৰত উঠাই দিছোঁ এইবিলাক চুকে কোনে চাং তলে টাইমলৈ চবতে মহাইছোঁ মানে এতিয়া অলপ দেখিবলৈ ধুনীয়া ল'ব কমচে কম নহ'লে মানে কিবা বগা বহিছিলে পকাখিনি দেখিবলৈ ভাল লগা নাছিলে বাকী এয়া আৰু টাইমটো চোৱা না গাইজ 9টা বাজি গ'ল এয়া 9টা বাজি দেখিছানে মই গা পা ধুৱাই নিজালৈকে গা পা ধুগে বহুত গৰম লাগি গৈছে মানে আৰু ৰ'দডাল দেখিছাই কেনেকৈ টেকটেককৈ ওলাইছে ৰ'দটো এয়া চোৱা গাইছ ৰ'দটো কেনেকৈ ৰ'দটো ওলাইছে দেখিছেনে বাকী গাইছ এতিয়া মই গা পা ধুগে মোৰ মুখখন চোৱা গাইছ এবাৰ লুক এট দ্য ফেচ মোৰ মুখখন যে কেনেকুৱা লাগিছে একদম কিবা লাগি গৈছে গম পাইছেনে গৰমত চুলি চাবানে হেৰি মানে গা পা ধোৱা নাই এতিয়া আকৌ গা ধুবলৈ ক'ত হ'ব কাঁহী বাতি এগালমান ধুব আছে লগতে এগালমান কাপোৰ দি আছে কাপোৰগালো ধুব লাগিব ইয়াৰ ভাগৰ কাপোৰ বিছনা আঁতৰ গাঁও কভাৰ ঢেৰ কিবা কিবি আছে আৰু পৰ্দা হোৱা ধুব আছে পৰ্দাও লেতেৰা আছে পৰ্দা আজি নুধো কাইলৈ মানে ধুম একেবাৰতে ইমানকৈ কাপোৰ ধুই যাব নাই মানে আমনি লাগি গৈছে আৰু কৈ বাকী এতিয়া গাইজ কাপোৰকেইটা ধুগে কাঁহী বাতিকেইটা ধুগে লগতে গা পা ধুই ফ্ৰেছ হৈ কিনে ভাত পানী খাই লৈ মেলি আকৌ ভিডিঅ' কৰিম ঠিক আছে চ' ভিডিঅ'টো শেষলৈকে চাই নিবা আৰু আজি ভিডিঅ'টো বহুত বেছি ইণ্টাৰেষ্টিং হ'ব কিয় কৈছোঁ মই ভিডিঅ' শেষত কম মই চাই থাকিবা টুইষ্ট এটা আছে ভিডিঅ' ত' লাষ্টলৈকে চাই দিবা চ' গাইজ মই এতিয়া দেৰি নকৰি গা পা ধুই লগে বহুত বেছি গৰম হৈছে তাৰপৰা বাকী ভিডিঅ' কৰি আছে চ' গাইজ ভাত খাবলৈ লৈছোঁ ৰাতিপুৱা চব কাম কৰি মেলি ফাইনেলি হৈ গ'ল আৰু এয়া ভাত খাব লৈছোঁ মানে আজি মটৰ বনাইছিলোঁ মটৰ ঘুগুনি বনাইছিলোঁ চ' গাইজ অকণমান দেৰি নকৰি ভাতটো খাই লওঁ আৰু এইফালে ৰ'দটো দেখিছানে গাইজ কেনেকৈ ওলাইছে বাপৰে বাপ চ' গাইজ মই ভাত খাই লওঁ তাৰপৰা বাকী ভিডিঅ' কৰি আছোঁ বৰ্তমান গাইজ সকলো কাম কৰি মেলি আজৰি সেইটো কাৰণে ভিডিঅ'টো কৰিলোঁ আৰু মানে মই যে কৈছিলোঁ ভিডিঅ'টো আজি এটা টুইষ্টেড ভিডিঅ' বুলি ভিডিঅ'টো চাবা বুলি শেষলৈকে মানে আজিয়ে মই QNA ভিডিঅ'টো বনাম যিমান তোমালোকৰ কুৱেশ্যন আছিলে তোমালোকে যি মোৰ বিষয়ে জানিব বিচাৰিছিলা সকলোৰে আনচাৰ দিম মই এই ভিডিঅ'টো চ' যিহেতু মোৰ লগত এটাই মোবাইল আছে গম পাইছেনে দুটা মোবাইল নাই সেইটো কাৰণে মই এইটো মোবাইলতে যেনে মেনেজ কৰি আৰু বনাব লাগিব কাৰণ মই দুটা মোবাইল থাকিলে দেখাই তোমালোকক যিবোৰ কমেণ্ট দিছে সেইখিনি পঢ়ি দিব পাৰিম কিন্তু মোৰ লগত যিহেতু দুটা মোবাইল নাই এটা মোবাইল আছে সেইটো কাৰণে মই কি কৰিম যিখিনি যোনে যিটো কমেণ্ট দিছে যিটো কুৱেশ্যন আছিলে সেইটো মই স্ক্ৰীনশ্বট মাৰি কিনে তোমাক ভিডিঅ'টো চাইডত লগাই দিম তোমালোকে পঢ়িবা আৰু আনচাৰটো মই দি দিম আনচাৰটো দিবৰ কাৰণে মই প্ৰথমতে কমেণ্টখিনি এবাৰ পঢ়ি লওঁ তাৰপৰা এবাৰ মই কমখিনি ৰিড কৰি লওঁ গাইজ তাৰপৰা তোমালোকক আনচাৰখিনি দি আছোঁ এটাকে আৰু গোটেইখিনি কমেণ্ট মই চাইডত স্ক্ৰীনত লগাই দিম সো গাইজ অলপো পলম নকৰি বলা আজি প্ৰথম কমেণ্টটো পঢ়া ষ্টাৰ্ট কৰোঁ তো চলিয়ে শুরু করতে हैं চেনেলটোৰ নাম হৈছে দিশা এডিট বুলি আছে সো তাই কমেণ্ট কৰিছিলে মই এটা কমেণ্টটো দেখাবলৈ তোমালোকৰ হাতত মোবাইল ফোন এটা নাই এটাই মোবাইল আছে মোৰ লগত তাই কৈছে যে বহুত মৰম তোমালৈ
মোৰ ইমান কমেণ্টটো ইমান মনত নাই পাহৰি থাকিলোঁ তথাপিও লিখিছে কি ফুল ছাপোৰ্ট বা সদায় ছাপোৰ্ট কৰি যাম আৰু মিনি ব্লগ বনাব আছে সব পোনপ্ৰথমতে তোমাক বহুত বহুত থেংক ইউ তোমাৰ নামটো দিছা হয়নে কি হয় নাজানো বাৰু নামটো কিন্তু তোমাৰ চেনেলটোৰ নামটো দিছাই দিছ বুলি আছে সব বহুত বহুত থেংক ইউ তোমাক ইমান ধুনীয়া এটা কমেণ্ট কৰাৰ বাবে আৰু বাকি থাকিল মিনি ব্লগ বনোৱাৰ কথা মানে কি ক'বা আৰু দিনটোত ডেইলি ব্লগ বনাওঁতে দিনটো লাগি যায় মোৰ ভাগৰ মিনি ব্লগ শ্বুট কৰিবৰ কাৰণে মানে অকণমান অসুবিধা হয় সেইটো কাৰণে মই কেতিয়াবা মিনি ব্লগ আপলোড কৰোঁ মিনি ব্লগ আপলোড কৰা মই লাহে লাহে কমাই দিছোঁ তুমি যদি মিনি ব্লগে চাই ভাল পোৱা তেন্তে মই নিশ্চয় চেষ্টা কৰিম মই নিজৰ ফালৰ পৰা বহুতখিনি চেষ্টা কৰিম যাতে মই সদায় ব্লগ বনাব পাৰোঁ মিনি ব্লগ ফাইনেলি লাষ্টত এটাই কথা ক'ম তোমাক বহুত বহুত থেংক ইউ এনেকৈ কৈ সদায় মৰম দি যাবা বুলি আশা কৰিলোঁ বাকী ব'লা গাইছ এতিয়া নেক্সটটো কমেণ্ট কৰোঁ গাইছ নেক্সটটো কমেণ্ট কৰিছে পূজা চেতিয়া তাই কমেণ্ট কৰিছে যে হাই তোমাৰ ভিডিঅ' চাই ভাল লাগে বাকী তুমি বিয়া হোৱা কিমান দিন হ'ল মই বিয়া হোৱা তোমাৰ এতিয়া 3 বছৰে হৈ গ'ল 3 বছৰ গৈ কিনে 4 বছৰে হ'ব আৰু মাৰ্চত 4 বছৰ কমপ্লিট হ'ব মানে বাকী তোমাক বহুত বহুত থেংক ইউ ইমান ধুনীয়া এটা কমেণ্ট কৰাৰ কাৰণে গাইছ ব'লা এটা নেক্সটটো কমেণ্ট পঢ়োঁ গাইছ নেক্সটটো কমেণ্ট কৰিছে সুৰভি ফুকনে আৰু সুধিছিলে যে মোক তুমি ক'ৰ হৈছা মোৰ মাৰ ঘৰ ডিব্ৰুগড় আৰু মই বিয়া হৈছোঁ বৰ্তমান তিনিচুকীয়াত আৰু থেংক ইউ এটা ইমান ধুনীয়া কমেণ্ট কৰাৰ বাবে আৰু আশা কৰোঁ এনেকৈ কৈ হ'লে ছাপোৰ্ট কৰি যাবা ব'লা গাইছ নেক্সটটো কমেণ্ট কৰোঁ গাইছ নেক্সটটো কমেণ্ট কৰিছে ময়ূৰী ডেকা মাই নাই আৰু কমেণ্টটো বহুত দীঘলীয়া মই মুখস্থ কৰিব নোৱাৰিলোঁ বাৰু যিখিনি মেইন পইণ্ট সেইখিনিয়ে মই তোমালোকক কৈ দিছোঁ তাই প্ৰথমতে সুধিছে যে বা তোমাৰ ভিডিঅ'ত বা তোমাক আৰু ভিনদেউক দেখি থাকোঁ বাট ঘৰৰ বেলেগ ফেমিলি মেম্বাৰ যে নাথাকে মানে সেইটো সুধিছে আৰু কিয় বেলেগ ফেমিলি মেম্বাৰ নাই নেকি আৰু তাই সুধিছে যে ভিনি ভাগৰ মাক দেউতাক আছে নাই আৰু মোৰ বাই ভনী আছে নাই মই লাভ মেৰিজ কৰা আৰু নে মোৰ ঘৰ ক'ত মানে বহুতখিনি আৰু প্ৰথমতে এটাকে উত্তৰ দি গৈছোঁ প্ৰথম কথাটো হ'ল মোৰ ভিডিঅ'ত ভিনি আৰু মই কিয় ওলাওঁ মানে আমাৰ ঘৰৰ গোটেই ফেমিলিখিনি ছেপাৰেট হৈছে মানে অলপ বেলেগকৈ থকা হৈছে আৰু কি হয় মানে মই ইয়াত যিহেতু মানে বেলেগ হেৰিত বিয়া হৈছোঁ সেইটো কাৰণে ইয়াত মানে চব কাম যায় মানে টাইমে ঘৰত মানুহবোৰ টাইমে নাথাকে আৰু মই যিটো টাইমত ভিডিঅ' কৰোঁ ন সেই টাইমত মানুহ নাথাকে কাম যায় আৰু চবেই আৰু মেইন কথা সিহঁতে ভিডিঅ'ত ওলাবলৈ লাজ কৰে কি নকৰে কয় যে আজিলৈকে তেনেকৈ ভিডিঅ' কৰি নাই পোৱা সিহঁতে সেইটো কাৰণে লাজ কৰে আৰু নোলায় মানে আৰু ওলায় আৰু যি পোৱালিখিনিকতো মই দেখাই থাকোঁ বাকী মোৰ ঘৰ মই এতিয়া বৰ্তমান তিনিচুকীয়াত বিয়া হৈছোঁ আৰু মোৰ মাৰ ঘৰ ডিব্ৰুগড়ত আৰু কি সুধিছিলা লাভ মেৰেজ নে এৰেঞ্জ মেৰেজ লাভ মেৰেজ কোৱা হয় বাকী আৰু যদি তোমালোকৰ লাভ ষ্টৰীৰ ওপৰত এক্সট্ৰাকৈ এটা ভিডিঅ' লাগে তেন্তে মোক বেলেগকৈ কমেণ্ট কৰিবা মই এতিয়া লাভ ষ্টৰী ক'ব হ'লে গোটেই লম্বা ভিডিঅ' বনাব লাগিব এইবিলাক ইমান ডিটেইলছকৈ নকওঁ যদি লাগে ক'বা নেক্সট ছেপাৰেট ভিডিঅ' বনাই দিম কুৱেশ্যন তোমাৰ আছিলে মোৰ কোনোবা বাই ভণ্টি আছে নেকি মোৰ কোনো বাই নাই কোনো ভণ্টি নাই মোৰ মাত্ৰ এটা ভাইটি আছে ঘৰত আৰু বেলেগ নাই আৰু মোৰ বাই ভনী এনেকৈ আপা নিচা ছোৱালী বহুত আছে মোৰ নিজৰ একেবাৰে একেজনী মাৰ মাত্ৰ এটা ভাইটি আছে আশা মই তোমাৰ গোটেইখিনি কুৱেশ্যনৰ আনচাৰ দিলোঁ আৰু বাকী থাকিল শহু আৰু শাহুৰ কথা শহুৰ দেউতা নাই মই নেদেখিলোঁ শহুৰ দেউতাক শাহু আছে শাহু ভিডিঅ'ত নোলায় মানে চবে লাজ কৰে আৰু কি ক'বা সেইটো কাৰণে কোনো নোলায় ভিডিঅ'ত মানে ভিডিঅ' বনাবৰ কাৰণে পাৰ্মিশ্যন চবেই দি থৈছে চবেই কৈছে ভিডিঅ' বনা বুলি কিন্তু সিহঁতে ওলাবলৈ অকণমান লাজ কৰে অলপ সংকোচ কৰে বাকী সেয়াই আৰু এতিয়া ব'লা নেক্সটটো কমেণ্ট কৰোঁ আৰু থেংক ইউ মই তুমি ইমান ধুনীয়া এটা কমেণ্ট কৰাৰ বাবে বাকী এনেকৈ কৈ সদায় মৰম দি যাব বুলি আশা কৰিলোঁ চলো বেলেগ এটা কমেণ্ট কৰোঁ গাইজ নেক্সটটো কমেণ্ট আহিছে বৰ্ণালী গগৈক এটা কমেণ্ট কৰিছে এইটো একদম বেষ্ট কমেণ্ট লাগিলে মোৰ ভাল লাগিলে কমেণ্টটো পঢ়ি কিনে ভিডিঅ'বিলাক চাই ভাল লাগে সেইবিলাকতো সকলোৱে কৈছা আৰু তোমাৰ কুৱেশ্যনটো আছিলে যে আৰু তুমি কি কৰি ভাল পোৱা মানে ভাল পোৱাত তুমি বহুতেই কিবা কিবি কৰি ভাল পাওঁ কিন্তু আজিলৈ একো কৰিবহে পোৱা নাই লাইফত সেইবোৰ বাদ দিয়া মই মানে কি কৰি ভাল পাওঁ বুলি ক'বলৈ গ'লে মই তোমাৰ 1 নম্বৰটো লিখি ভাল পাওঁ আৰু কি লিখি ভাল পাওঁ বুলি ক'ব গ'লে মই নিজে গল্প বনাই ভাল পাওঁ নিজে গল্প লিখোঁ লভ ষ্টৰী হওক বা কিবা হৰৰ কিবা হওক থ্ৰিলাৰ এডভেঞ্চাৰ সেইবিলাক মোৰ বহুত বেছি ভাল লাগে আৰু সেইখিনিয়ে যিখিনি মনত ভাবোঁ ন সেইখিনি মোৰ এখন ডায়েৰী পৃষ্ঠাৰ মাজত লিখি ভাল লাগে আৰু সেইখিনি আৰু বহুত গল্প লিখা আছে মোৰ কিন্তু এতিয়ালৈকে প্ৰকাশ পোৱা নাই আৰু
বাকি হেইটো আৰু লগতে সবে কি ভাল পাও দেখি আৰু সবে কি বহুত বেছি ভাল পাও আৰু ভাল পাও বুলি কবলৈ গলে মোক ঘুৰি ফুৰি ভাল লাগে নতুন নতুন জায়গা চাই ভাল লাগে নতুন মানুহৰ লগত চিনাকি হৈ ভাল লাগে আৰু হেবিলাকে ভাল লাগে আৰু সো এটো একদম বেষ্ট কমেন্ট লাগিলে মোক বহুত বহুত থ্যাংক ইউ বৰ্ণালী তুমি ইমান ধুনীয়া এটা কমেন্ট কৰাৰ বাবে আশা কৰো সদায় নেকি কো মৰম আৰু আশীৰ্বাদ কৰি যাব সো থ্যাংক ইউ সো মাচ এতিয়া বলা নেক্সট কমেন্ট পঢ় নহলে ভিডিওটো বহুত বেছি দীঘলীয়া হৈ যাব সো গাইস নেক্সট কমেন্ট কৰিছে ক্ৰেজি সিবলিংস 2.0 So, তাই কমেন্ট কৰিছে যে সানডে ভিডিও টপিকটো কিয় চেঞ্জ কৰিলা এনি ৰিজন আৰু নেক্সট সানডে কি ব্লগ চাব পাম সো এটো বহুত ধুনীয়া এটা কোৱেশ্চন কৰিছা মানে এটো সুধিবলগীয়া কথা মই সানডে টপিকটো অকনমান চেঞ্জ কৰি দিলো কিন্তু ইটো সানডে যেটো সানডে এটো পাৰ হৈ গল হেটো দিব নোৱাৰিলো মানে কি হৈছে এতিয়া মই ব্লগ বনাইছো ন সবে এতিয়া জুনে মোৰ ভিডিও বিলাক এটা চাই জুনে কমেন্ট কৰিছা সিহঁতেটো ভালে পাইছে কিন্তু সকলোৱে হেটো ভাল নেপাব পাৰে হেতু কাৰণে এতিয়া কোনবাই কাৰোবাৰ লাইফৰ বিষয় কি চলি আছে হেতু জানিনো কি কৰিব কোৱা হেতু কাৰণে মই ভাবিলো আজিকালি ইউটিউবত জুনে হেল্পিং ভিডিও বনাই এতিয়া ধৰিলে মোৰ ভিডিওটো চাই কিবা এটা হেল্প পাইছে সেই ভিডিওটো পটককে সাবস্ক্ৰাইব কৰিব হেতু কাৰণে মই ভাবিলো মই যিমানখিনি জানো মোৰ যিমানখিনি 1.5 বছৰ 1 বছৰ এক্সপেৰিয়েন্স হল হেখিনি ওপৰত মই দুহাৰি মান বনাই কেনে এটা ভিডিও বনাই দিব পাৰো সো ভাবিলো মই তেনেকে এটা ট্ৰাই কৰি চাও কি হয় হেতু কাৰণে মই ভাবিলো দেওবাই মই এটা নতুনকে ভিডিও দিম এক্সট্ৰাকে মই ভিডিও এডিটিং কেনেকে কৰো ধৰা থাম্বনেল কেনেকে বনাও ভিডিওটো শুট কেনেকে কৰো কোড মোবাইলত হলো হেবিলাক দেখাম বুলি ভাবিলো আৰু হেতু কাৰণে সানডে টপিকটো অকনমান চেঞ্জ কৰি দিলো আশা কৰো তোমালোকে ভাল পাবা চাই কিনে যদি তোমালোকৰ অলপ হলো হেল্প হয় তাৰ বাবে হেতু কাৰণে মই ভিডিও টপিকটো চেঞ্জ কৰিলো যাতে তোমালোকে সাবস্ক্ৰাইব কৰিবলৈ এটা ৰিজন পাও কাৰণ ইনে কোনো সাবস্ক্ৰাইব নক আৰু নেক্সট সানডে কি টপিক চাব পাম ভিডিও এডিটিং কেনেকে কৰো হেতু ওপৰত নেক্সট সানডে মানে ভিডিও দিব চেষ্টা কৰিম আৰু বাকি বহুত বহুত ধন্যবাদ ইমান ধুনীয়া এটা কমেন্ট কৰাৰ বাবে আৰু এনেকে কৈ মৰম কৰি যাবা আশীৰ্বাদ কৰি যাবা কমেন্ট পঢ়া ষ্টাৰ্ট কৰিছিলো হে ষ্টুডেন্ট আহি গল টিউশন কৰিবৰ কাৰণে হেতু কাৰণে আধাতে ৰখাই দিলো আৰু এতিয়া এটা কাম কৰিম বুলি ভাবিছো যিহেতু এতিয়া টিউশনে কৰাম আৰু এতিয়া কমেন্ট পঢ়াৰ সময় নাই যিহেতু 5টা বাজি গল আৰু 5টা বাজি গল তাৰ পৰা কিবা 7টা বজালৈকে টিউশন আছে আৰু গুধলি আৰু ঘৰৰ কাম থাকিব আৰু কোড আৰু কমেন্ট পঢ়িব পাৰিম আগবেলাটো ইটো কৈ থাকোতে গলগে কামখিনিতে আগবেলা গলগে হেতু কাৰণে ভাবিছো কাইলে মানে নেক্সট ভিডিওত তা সেকেন্ড পাৰ্টত যিখিনি কমেন্ট বাকি থাকিলে হে গুটেখিনি আনসাৰ দিম সো আজি ভিডিওটো মাত্ৰ ইমানে আৰু মানে আজি মাত্ৰ ইমানখিনি কমেন্টৰ ৰিপ্লাই দিব পাৰিলো আৰু তো নেক্সট ভিডিও সবৰে কমেন্টৰ ৰিপ্লাই কৰিম পাইলে 3টা ভিডিও বনাম 3টা গুটে গিটাতে কিন্তু কভাৰ কৰিম গুটেখিনি কমেন্ট আৰু সবৰে ৰিপ্লাই কৰিম বাকি এটা গাইস ৰিয়েল টিউশন কৰি আছো একেবাৰে 7টা বজালৈকে কৰিমে যিহেতু তাৰ মাজত ভিডিও কৰিব নোৱাৰিম যেটো মানে ভাবিলো কৈ দিলো বহুতে ভাবিবা কম মোৰ কমেন্টৰ ৰিপ্লাই নিদিলা বুলি হেতু কাৰণে মই সবৰে কমেন্টৰ ৰিপ্লাই দিম বাট আজি আৰু সম্ভৱ নহয় মোৰ পৰা গম পাইছে আৰু এতিয়া গুধলি টাইমতে আৰু ভাল নুঠিব হেতু কাৰণে নেক্সট ভিডিওত সকলোৰে কমেন্টৰ ৰিপ্লাই দিম বাকি এটা মই টিউশনটো কৰিলো গুধলি একেবাৰে বাকি ভিডিও কৰি আছো সো গাইস টিউশন কৰি হৈ গল আৰু মানে অথি মই কমেন্ট কে পঢ়ি আছিলো হে তেতিয়া আগৰ টিউশন আহি গল হিয়তি সো হেতু কাৰণে মাজৰে বন্ধ কৰি দিলো তাৰ পৰা ভাবিছো কাইলে ভিডিওত যিখিনি কমেন্ট বাকি আছে যা আনসাৰ দিয়ে সবকে ট্ৰাই কৰিম আৰু ৰিপ্লাই দিবলৈ বহুতে প্ৰশ্ন সুধি আছিল ন হিহঁতক বাকি এতিয়া 8টা নহয় 10:30 বাজিব হল মানে 10টা বাজি গল আৰু এটা ভাত পানী বনাই আছিল লাগি ভাতটো লাহেকে খাম আৰু সবজি বনাই আছো ভাতটো বনালো তুমি এটা সবজিটো বনাইছো সো গাইস পটককে ভাতটো খাই ল বহুত বেছি ভোক লাগিছে তাৰ পৰা আৰু ভিডিওটো এন্ডিং সো গাইস ফাইনালি ৰাতি ভাত খাব লৈছো 10:30 বাজি পাৰ হৈ গল গম পাইছনে অকনমান মাংস আনিছিলো তাকে আৰু ভাত কেইটামান খাব লৈছো যিহেতু বহুত টাইম হৈ গল সো গাইস মই ভাতটো খাইলো তাৰ পৰা একেবাৰে ভিডিওটো এন্ডিং কৰিম সো চাই বৰ্তমান ভাত পানী খাই গল আৰু ইমান বেছি গৰম হৈছে গম পাইছানে ভাত খাই কিনে ভাত খালে বেছিয়ে গৰম দি যায় আৰু পুৰা একদম মুখ চুখ ধুই যাচ্ছে ধুনীয়াকৈ বাকি আজি ভিডিওটো ইমানে আৰু যাক কমেন্টৰ ৰিপ্লাই কৰিব ওলালো নেক্সট ভিডিও সবকে ৰিপ্লাই কৰিম আৰু আজি ভিডিওটো ইমানে